গাইজ কি খবৰ তোমালোকৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো এতিয়া মই ৰানিং কৰিব যাই আছোঁ। বৰ্তমান বাজে আছে 9টা। তো গাইজ চাইকেল লৈ যাই আছোঁ, মানে আমাৰ ঘৰৰ পৰা 500 মিটাৰমান দূৰ, বেছি দূৰ নহয় ফিল্ড। ঠিক আছে, ভিডিঅ' কোৱালিটিটো অলপ বেয়া হ'ব পাৰে, তো মোৰ মোবাইলটো এণ্ড্ৰইড মোবাইল, আইফোন নহয়। ঠিক আছে গাইজ, লগতে মানে শ্বৰ্টকাট যাম। পাথাৰ দিনা আহি গ'লোঁ, পূৰা আহিয়ে পাইছোঁ আৰু বেছি দূৰ নহয় গাইজ। আৰু লগতে মই ফিল্ডত কি কৰোঁ, কেনেকৈ ৰানিং কৰোঁ, তো চাই থাকিব, চব দেখা পাব আপোনালোকে। ঠিক আছে, আৰু লগতে আপোনালোকেও লাগি যাওক, কাৰণ ফৰেষ্টৰ পোষ্ট ওলাব নতুনকৈ। চ' যিটো গ'ল আৰু সেইটো ভাবি লাভ নাই। তো বলক ফিল্ডত যাওঁ। তো গাইজ আহি গ'লোঁ ফিল্ডত। তো এতিয়া ৰানিং কৰিম। তো এটা পাৰ্টনাৰ আহিছে লগত, তো আমি দুটাই আহিব, কোনো নাই আৰু ফিল্ডত। চাই আছে ফিল্ডখন আমাৰ। তো বলক। তো গাইজ ফাইনেলি 8 চক্কৰ মাৰিলোঁ, 400 মিটাৰ ট্ৰেক এইটো। আজি ফাৰ্ষ্ট কৰিছোঁ না ৰানিং, পূৰা ভাগৰ লাগছে। চাই থাকক। তো গাইজ আজি আৰু লং জাম্প নামাৰোঁ আমি, বহুত দিন ৰানিং কৰা নাই, তো ভাগৰ লাগছে বিৰাট। কালিৰ পৰা আকৌ লং জাম্প মাৰিম। তো আমাৰ বৰষুণ দিলে ইয়াতে থাকোঁ, ইয়াতে এটা মন্দিৰ আছে, শিৱ মন্দিৰ। তো তাতে এটা ঘৰ আছে, তাতে থাকোঁ আৰু। ছয়টাই হ'ল। আৰু ডাঙৰ